আজি এটা গল্প লৈ আহিছোঁ। সেই গল্পটোৰ নাম হৈছে কলা পত্নী। ছোৱালীজনী খুব কলা আছিল, দেখিব সিমানটা সুন্দৰ নাছিল, আৰু এইবাবেই সকলোৰে অৱহেলাবোৰ হৃদয়ৰ মাজত কষ্টৰে পুহি ৰাখিছিল। মানুহৰ ওচৰৰ পৰা সকলো সময়তে নিজকে আঁতৰাই ৰাখিছিল। পিছে মই বহুদিন পিছত মামাৰ ঘৰলৈ আহিছোঁ। এদিন ৰাতিপুৱা ঘৰৰ ছাদত উঠিছিলোঁ আৰু কাষৰ ছাদত তাইক দেখা পালোঁ। তাই মোক দেখিয়ে কিবা এটা চটফট কৰা যেন লাগিল আৰু লগে লগে ছাদৰ পৰা নামি গ'ল। দেখাত কলা হ'লেও মোৰ কিন্তু খুব ভাল লাগিল। মই হয়তো প্ৰথম ল'ৰা যিয়ে বোধ হয় তাইৰ মুখৰ হাঁহিটো দেখিব পাইছিলোঁ। অৱশ্যে সুন্দৰো লাগিছিল দেই, আৰু ভাবিলোঁ মানুহে যদি তাইৰ হাঁহিটো দেখিব পাৰিলে হয় তেনেহ'লে হয়তো কেতিয়াও তাই অৱহেলা সহ্য কৰিব লগা নহ'লহেঁতেন চাগে, কিয় তাইতো একো কৰিবলগীয়াই নাছিল। মানুহৰ সন্মুখত হাঁহিটো পিছৰ কথা, কাৰো সন্মুখত ভালকৈ থিয়ও হোৱা নাছিল তাই, কেৱল মানুহৰ অৱহেলাৰ কথা চিন্তা কৰিছিল। এদিন মই ঘৰৰ পৰা ওলাই সিহঁতৰ ঘৰৰ তলেৰে গৈ আছিলোঁ। হঠাৎ ওপৰৰ পৰা কোনোবা এজনে পানী ঢালি মোৰ গোটেই শৰীৰ তিয়াই দিয়ে। লগে লগে সেই ছোৱালীজনী দৌৰি তললৈ গুচি আহে। তাই কিবা কোৱাৰ আগতে মই খঙতে উচ্চস্বৰত কিবা কিবি কৈ পেলালোঁ। বেয়াও লাগিছিল দিয়কচোন। তাই কান্দিব ধৰিলে আৰু ক'লে, চৰি, মই নেদেখাকৈ পানী ঢালি দিলোঁ, মোক ক্ষমা কৰি দিয়ক, আৰু কোনোদিন এনেকুৱা ভুল নকৰোঁ। কিন্তু তাই চকুৰে অকণো চকুলো ওলোৱা নাছিল। তেতিয়া বুজিব পাৰিলোঁ হয়তো তাই সকলো সময়তে কান্দে, তাইৰ হৃদয়ত বহুত কষ্ট আছে, আৰু সেইবাবে হয়তো চকুৰ পানীবোৰ শুকাই গৈছে। তেতিয়া তাই কান্দি কান্দি তাইৰ ঘৰলৈ গুচি যায়। মোৰ এনেধৰণৰ ব্যৱহাৰত তাই খুব কষ্ট পাইছে। এই কথা চিন্তা কৰি অনুতপ্ত হৈ মই, মোৰ ব্যৱহাৰ হয়তো অলপ বেছিয়ে হৈ গৈছে নেকি। এনে কৰা মুঠেই ঠিক হোৱা নাই। যি কি নহওক মই গুচি গ'লোঁ। পিছদিনা ঘৰৰ পৰা ওলাই খোজকাঢ়ি আছিলোঁ। হঠাৎ দেখোঁ ছোৱালীজনী হয়তো ক'ৰবাৰ পৰা আহিছে। মোক দেখি ভয় আৰু লাজত কাপোৰেৰে মুখ ঢাকিছে। মই তাৰ সন্মুখত গৈ থিয় হ'লোঁ আৰু সিদিনাৰ বেয়া ব্যৱহাৰৰ বাবে ক্ষমা বিচাৰিব আৰম্ভ কৰিলোঁ। ছোৱালীজনীয়ে কান্দিব ধৰিলে, কিয় নাজানো। ছোৱালীজনীৰ বাবে খুব বেয়া লাগিছিল। তাইৰ মুখলৈ চালে মনত ধাৰণা হয় কিমান কষ্ট হৃদয়ৰ মাজত চেপি ৰাখিছে। আচ্ছা, তুমি কান্দিছা কিয়? ওৰে জীৱন, মই কেৱল মানুহৰ ওচৰত ক্ষমা বিচাৰিছোঁ, আৰু আজি আপুনি প্ৰথম যিয়ে মোৰ ওচৰত ক্ষমা বিচাৰে। সেয়ে অকণমান চকুলো বৈ আহিল। আচ্ছা হ'ব দিয়া, ঠিক আছে, তোমাৰ নামটো কি? মাৰিয়া। আচ্ছা মাৰিয়া, তুমি এতিয়া ঘৰলৈ যোৱা, পিছত কথা হ'ব, যোৱা। মাৰিয়া গুচি গ'ল। মোৰ হৃদয়ৰ মাজত কিয় জানো ছোৱালীজনীৰ বাবে মায়া বাঢ়িব ধৰিলে, আৰু ভাবিব ধৰিলোঁ যদি তাইৰ মুখত আৰু হাঁহিটো ঘূৰাই দিব পাৰিলোঁ হয়। পিছদিনা মই চিধা তাইৰ ঘৰলৈ গ'লোঁ। ঘৰত কোনো নাছিল। গৈ দেখিলোঁ তাই চুলি ফণিয়াই আছে। মোক দেখি তাই আতংকিত হৈ উঠে। আচ্ছা, তোমালোকৰ ঘৰত কাকো দেখা নাই, সিহঁত সকলো কলৈ গ'ল? সিহঁত কোনোৱেই ঘৰত নাই। অ', তেওঁলোকৰ লগত অলপ কথা আছিল। যিয়ে নহওক, মই কোনো ইতস্তত বোধ নকৰি চিধা চিধিকৈ কৈ দিলোঁ, দেই তুমি বেয়া নাপাবা, মই তোমাক বিয়া কৰাব খোজোঁ। তুমি বাৰু সন্মত আছানে? তাই কিয় জানো মন মৰা হৈ উত্তৰ দিলে, আপুনি মোৰ লগত ধেমালি কৰিছে। তোমাৰ ঘৰৰ মানুহসকল থাকিলে তেওঁলোকৰ আগত এই সম্বন্ধৰ কথা পাতিলোঁ হয়। কোনো মানুহ নাই যিহেতু, সেইবাবে তোমাক ডাইৰেক্টলি কৈ দিছোঁ। তোমাৰ হাঁহিতে মৰম, তোমাৰ দুচকুত মৰম, তোমাৰ আজি পৰ্যন্ত যিজনী ছোৱালীৰ লগত কোনো ল'ৰাই ভালদৰে কথাই কোৱা নাই, তাই আজি বিয়াৰ প্ৰস্তাৱ পাই বোবাৰ দৰে থিয় হৈ ৰ'ল। মই বেছি একো নোকোৱাকৈ গুচি আহিলোঁ। কিছুদিন পিছত মই মোৰ মা দেউতাক সকলো বুজাই মান্তি কৰালোঁ, আৰু মাৰিয়াহঁতৰ ঘৰত বিয়াৰ প্ৰস্তাৱ দিলোঁ। তেওঁলোকে নিঃসন্দেহে তাক গ্ৰহণ কৰিলে, আৰু আমাৰ বিয়াও হ'ল। মই হ'ম ৰজা, তুমি হ'বা ৰাণী, আমাৰ কাহিনী পিছত। বিয়াৰ কিছুদিন পিছত মাৰিয়াই মোৰ পৰা জানিব বিচাৰিলে মই কিয় তাইৰ দৰে এজনী অৱহেলিত আৰু কলা বৃষ্টি ছোৱালীক বিয়া পাতিছোঁ। ক'লোঁ, মই তোমাৰ সেই হাঁহিটি দেখিব পাইছিলোঁ, যাৰ মাজত কোনো অহংকাৰ নাছিল, নাছিল কোনো ধৰণৰ আৱেগ। মই তোমাৰ কষ্টবোৰক তোমাৰ পৰা পৃথক কৰাৰ বাবেই বিয়া কৰিছোঁ।
তাই মোলৈ কিছুক্ষণ চাই থাকি মোক খাবলৈ ধৰি কান্দিব ধৰিলে। তথাপি সেইটো কোনো কষ্টৰ কান্দোন নাছিল, সেইটো আছিল তাইৰ জীৱনৰ আটাইতকৈ আনন্দৰ কান্দোন। লেখাটি আগবঢ়াইছিল আমালৈ মাৰিয়া আক্তাৰ ৰিয়াই আৰু ছফিকুল অভিয়ে। যদি লেখাটি ভাল লাগিছে, এই গল্পটি যদি ভাল লাগিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, সকলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই লেখাটোৰ বিষয়ে কমেণ্ট কৰিবচোন, কেনেবাৰে জনাবলৈ নাপাহৰিব।